সুপ্ৰভাত প্ৰিয় শ্ৰোতা দৰ্শকসকল, পোনপ্ৰথমে দৈনিক ৰাশিফলৰ শিতানলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি অসমীয়াৰ 1943 শকাব্দৰ পুহ মাহৰ 20 তাৰিখ বুধবাৰ আৰু আজি ইংৰাজী হৈছে 2022 চনৰ জানুৱাৰী মাহৰ 5 তাৰিখ। পঞ্জিকাৰ পৰা পোৱা তথ্য অনুসৰি আজি তিথি হৈছে শুক্লপক্ষৰ তৃতীয়া তিথি, সন্ধিয়া 6:22 চলি থাকিব। আজি নক্ষত্ৰ হৈছে শ্ৰৱণা নক্ষত্ৰ, দিনৰ 12:06 চলি থাকিব। আজি সূৰ্য উদয় সময় হৈছে ৰাতিপুৱা 6:13:31 আৰু আজি সূৰ্যাস্তৰ সময় হৈছে বেলি 4:39:51। আজি জন্মগ্ৰহণ কৰা জাতক জাতিকাসকলৰ জন্ম ৰাশি হ'ব মকৰ ৰাশি, শুদ্ৰ বৰ্ণ হ'ব মতান্তৰে বৈশ্য বৰ্ণ, দেৱগণ হ'ব কুম্ভীৰৰ অস্থি, অগ্নি যোগ অস্তোত্তৰী মতে বৃহস্পতি দশা লাভ কৰিব আৰু বিংশোত্তৰী মতে চন্দ্ৰৰ দশা লাভ কৰিব। কিন্তু দিনৰ 12:36 যোৱাৰ পিছত যদি কোনো জাতক জাতিকাই জন্মগ্ৰহণ কৰে তেতিয়াহ'লে দেৱাৰী গণ হ'ব আৰু অস্তোত্তৰী মতে ৰাহুৰ দশা আৰু বিংশোত্তৰী মতে মঙলৰ দশা লাভ কৰিব। কিন্তু ৰাত্ৰি 12:11 যোৱাৰ পিছত যদি কোনো জাতক জাতিকাই জন্মগ্ৰহণ কৰে তেতিয়াহ'লে কুম্ভ ৰাশি হ'ব বৈশ্য বৰ্ণ মতান্তৰে শুদ্ধ বৰ্ণ হ'ব। আজি আদ্য ঋতু হ'লে 7 দিনীয়া শুভকা যোগ পাব। আজি ৰাহুকাল চলি থাকিব ৰাতিপুৱা 11:28 পৰা 12:47 চলি থাকিব। গতিকে এই ৰাহুকালত আপোনালোকে কোনো ধৰণৰ শুভ কাম আৰম্ভ নকৰিব। আপোনালোক সকলোৱে নিশ্চয় জানে ৰাহুকালত কোনো ধৰণৰ শুভ কাম আৰম্ভ কৰা নহয়। আজি দিশখন থাকিব উত্তৰ দিশত, গতিকে উত্তৰ দিশত পৰালৈ যাত্ৰা নকৰিব। অৱশ্যে অত্যন্তভাৱে যদি যাবলগীয়া হয় তেতিয়াহ'লে মুখত চেনি নতুবা যিকোনো মিঠা বস্তু লৈ আপুনি সেই যাত্ৰা আৰম্ভ কৰাৰ চেষ্টা কৰিব। ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপোনালোকলৈ এটা বিশেষ অনুৰোধ যে ভিডিঅ'টোত এটা লাইক কৰিব। আপোনালোকৰ এটা লাইকে আমাৰ ভিডিঅ'সমূহ বনাই গৈ থকাত আমাক অকণমান উৎসাহ দিয়ে। গতিকে ভিডিঅ'টোত এটা লাইক কৰিব বুলি আশা ৰাখিলোঁ আৰু যদিহে চেনেলটোলৈ নতুনকৈ আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো দবাই অল কৰি থৈ দিব। তেতিয়াহে আপোনালোকে আমাৰ দৈনিক ৰাশিফলৰ নটিফিকেশ্যনসমূহ সদায় পাই থাকিব। প্ৰথমে মেষ ৰাশিৰ পৰা আৰম্ভ কৰিছোঁ। মেষ ৰাশিৰ ব্যক্তিসকলক আজি কিছু আশাবাদী হৈ পৰা দেখা যাব। বিভিন্ন ধৰণৰ কথা হয়তো এওঁলোকে আশা কৰি থাকিব পাৰে। আশা কৰা মতে এওঁলোকে আজি অৱশ্যে ফলো কিছু লাভ কৰিব আৰু ইয়াৰ উপৰিও মেষ ৰাশিৰ ব্যক্তিসকলৰ আজি ইচ্ছা শক্তি কিছু বৃদ্ধি পোৱা দেখা যাব। আত্মবিশ্বাসো কিছু বৃদ্ধি পাব আৰু ইচ্ছা শক্তিও এই মেষ ৰাশিৰ ব্যক্তিসকলৰ আজি যথেষ্ট পৰিমাণে বৃদ্ধি পোৱা দেখা যাব। আজি অৱশ্যে আপোনাৰ ধনৰ আৱশ্যকতা যিকোনো সময়ত হয়তো আপোনাৰ ধনৰ আৱশ্যকতা আহি পৰিব পাৰে। গতিকে আজিৰ পৰাই আপুনি ধন সঞ্চিত কৰি ৰখাৰ চেষ্টা কৰক। যিকোনো সময়ত আপোনাৰ ধনৰ আৱশ্যকতা আহি পৰিব পাৰে আৰু ইয়াৰ উপৰিও মেষ ৰাশিৰ ব্যক্তিসকলে আজি সুখী যেন অনুভৱ কৰিব। বিভিন্ন কাৰণত তেওঁলোকে আজি নিজকে নিজে সুখী যেন অনুভৱ কৰিব পাৰিব আৰু কোনো বিশেষ ব্যক্তিক লগ পাব পাৰে। অৱশ্যে কোনো বিশিষ্ট উচ্চ পদস্থ ব্যক্তিক হয়তো এই মেষ ৰাশিৰ ব্যক্তিসকলে আজি লগ পাব পাৰে। আজি সময়ৰ প্ৰতি লক্ষ্য ৰাখি এই ৰাশিৰ ব্যক্তিসকলে আজি কৰ্মক্ষেত্ৰৰ ফালৰ পৰা সোনকালে ঘৰলৈ আহিব হয়তো বিচাৰিব পাৰে। কিন্তু কৰ্মক্ষেত্ৰত আজি অন্য ব্যক্তি আপোনাৰ প্ৰশংসা কৰিব পাৰিব। গতিকে কৰ্মক্ষেত্ৰৰ ফালৰ পৰা দিনটো শুভই দেখা পোৱা গৈছে। আৰু এই ৰাশিৰ ব্যক্তিসকলে আজি সন্ধিয়াৰ সময়টো প্ৰিয়জনৰ সৈতে খুব সুন্দৰভাৱে পাৰ কৰিব। বিশেষকৈ প্ৰিয়জনৰ সৈতে লগ হৈ আপুনি ক'ৰবালৈ ওলাই যোৱাৰ হয়তো পৰিকল্পনা কৰিব পাৰে, বিশেষকৈ সন্ধিয়াৰ সময়ত। আৰু এই ৰাশিৰ ব্যক্তিসকলৰ আজি সৰু সুৰা যাত্ৰাৰো যোগ দেখা পোৱা গৈছে আৰু আশা কৰিছোঁ এই বাহিৰে বাকী ক্ষেত্ৰসমূহৰ ফালৰ পৰা যেনে মেষ ৰাশিৰ ব্যক্তিসকলৰ দিনটো শুভ আৰু মংগলময় হৈ পৰক। আজি শুভ সংখ্যা হ'ব এই ৰাশিৰ ব্যক্তিসকলৰ বাবে 2 আৰু শুভ ৰং হ'ব ৰঙা। বৃষ ৰাশি, এই ৰাশিৰ ব্যক্তিসকলে আজি পাৰিলে অকণমান নিজৰ স্বাস্থ্যৰ যত্ন ৰাখিব আৰু খোৱা লোৱাৰ ক্ষেত্ৰত অকণমান কিছু গুৰুত্ব ৰাখিব, নহ'লে হয়তো আপোনাৰ স্বাস্থ্যৰ কিছু অৱনতি হ'ব পাৰে। গতিকে অকণমান নিজৰ স্বাস্থ্যৰ ক্ষেত্ৰত গুৰুত্ব ৰাখিব। আজি এই ৰাশিৰ ব্যক্তিসকলে অৱশ্যে কোনো সম্পৰ্কীয় ব্যক্তিৰ সৈতে লগ হৈ নতুবা কোনো বন্ধুৰ সৈতে বিশেষকৈ প্ৰিয় বন্ধুৰ সৈতে লগ হৈ ক'ৰবালৈ সৰু সুৰা যাত্ৰাৰ যোগ দেখা পোৱা গৈছে। তেনে কোনো সৰু সুৰা হয়তো যাত্ৰা কৰিবলগীয়া হ'ব পাৰে। আজি অইন দিনৰ তুলনাত এই ৰাশিৰ ব্যক্তিসকলে নিজৰ
লক্ষ্যত উপনীত হ'বৰ বাবে যথেষ্ট চেষ্টা কৰা দেখা যাব। কৰ্মক্ষেত্ৰতে হওক নতুবা অন্য যিকোনো ক্ষেত্ৰত তেওঁলোকক আজি নিজৰ লক্ষ্যত উপনীত হ'বলৈ যথেষ্ট চেষ্টা কৰা দেখা যাব। আজি কোনো পুৰণা পৰিচিত ব্যক্তিৰ সৈতেও হয়তো আপোনাৰ আজি সাক্ষাৎ হ'ব পাৰে। তেনে কোনো ধৰণৰ পুৰণা বন্ধুক আজি বহুদিনৰ মূৰত লগ পাব পাৰে। অৱশ্যে আজি এই ৰাশিৰ ব্যক্তিসকলৰ কোনো সম্পদ হয়তো চুৰি হ'ব পাৰে। গতিকে অকণমান কিছু নিজৰ প্ৰয়োজনীয় সম্পদসমূহৰ ওপৰত গুৰুত্ব ৰাখিব। আৰু এই ৰাশিৰ ব্যক্তিসকলে আজি হাঁহি মুখে যিকোনো সমস্যা সমাধান কৰিব পাৰিব, কিন্তু আপুনি সেই সমস্যা সমাধান কৰাৰ প্ৰথমতে আপুনি চেষ্টা কৰিব লাগিব, তেতিয়াহে আপুনি সেই সমস্যা সমাধান কৰিব পাৰিব। অৱশ্যে বিবাহিতসকলৰ বাবে দিনটো সিমান শুভ নহয়, কিন্তু এই ৰাশিৰ ব্যক্তিসকলে আজি প্ৰিয়জনৰ পৰা কোনো হয়তো ছাৰপ্ৰাইজ লাভ কৰিব পাৰে। অৱশ্যে যদিও সৰু সুৰা মতভেদ চলি থাকিব, কিন্তু সম্পৰ্কৰ ক্ষেত্ৰত এই বৃষৰাশী ব্যক্তিসকলে আজি কোনো ধৰণৰ প্ৰভাৱ নপৰে। ইয়াৰ বাহিৰে আজি বিদ্যাৰ্থীসকলৰ বাবেও দিনটো অইন দিনৰ তুলনাত শুভই দেখা পোৱা গৈছে। আৰু আশা কৰিছোঁ এই বাহিৰে বাকী ক্ষেত্ৰসমূহৰ ফালৰ পৰা যেনে বৃষৰাশী ব্যক্তিসকলৰ দিনটো শুভ আৰু মংগলময় হৈ পৰক। আজি শুভ সংখ্যা হ'ব এই ৰাশি ব্যক্তিসকলৰ বাবে 2 আৰু শুভ ৰং হ'ব ক'লা। মিথুন ৰাশি, এই ৰাশিৰ যিসকল শিল্পী আছে তেওঁলোকে আজি নিজৰ কৰ্মক্ষেত্ৰত কিছু সুনাম অৰ্জন কৰিব পাৰিব। গতিকে শিল্পীসকলৰ বাবে দিনটো আজি বিশেষভাৱে শুভ দেখা পোৱা গৈছে। আজি অৱশ্যে অকণমান খোৱা লোৱাৰ ক্ষেত্ৰত গুৰুত্ব ৰাখিব। আজি স্বাস্থ্যৰ ক্ষেত্ৰত কিছু প্ৰভাৱ পৰিব পাৰে, গতিকে সেই ক্ষেত্ৰত পাৰিলে অকণমান গুৰুত্ব ৰাখিব। আজি অৱশ্যে এই ৰাশিৰ ব্যক্তিসকলে ক'ৰবাত ধন ইনভেষ্ট নকৰাই আপোনাৰ বাবে ভাল হ'ব। আৰু অকণমান চাই চিতি যাতে আপুনি আগবাঢ়ে যিকোনো ক্ষেত্ৰত, সেই ক্ষেত্ৰতো অকণমান গুৰুত্ব ৰাখিব। কিন্তু এওঁলোকে আজি নিজৰ প্ৰয়োজনীয় কোনো হয়তো এওঁলোকে আজি সম্পদ ক্ৰয় কৰিব পাৰে। বিশেষকৈ এওঁলোকে আজি নিজৰ ইচ্ছা মতে যিকোনো ক্ষেত্ৰত আগবঢ়া দেখা যাব। ইচ্ছা কৰা এওঁলোকৰ যি ক্ষেত্ৰত ইচ্ছা যায় সেই ক্ষেত্ৰতে এওঁলোকে আগবঢ়া দেখা যাব। পৰিয়ালৰ সদস্যসকলৰ পৰাও আপুনি কোনো ক্ষেত্ৰত সহায় লাভ কৰিব পাৰে। বিশেষকৈ যদি আপোনাৰ ধনৰ অভাৱ অনুভৱ কৰে তেতিয়াহ'লে আপুনি পৰিয়ালৰ সদস্যৰ পৰা সহায় বিচাৰিব পাৰে। আপুনি সেই ক্ষেত্ৰত সহায় আপুনি পৰিয়ালৰ সদস্যসকলৰ পৰা লাভ কৰিব। আজি ইয়াৰ উপৰি ৰাশিৰ ব্যক্তিসকলে প্ৰয়োজনীয় সময়ত প্ৰিয়জনৰ পৰা সিমান সহায় নাপাব পাৰে। প্ৰিয়জন অকণমান ক্ৰোধিত হৈ থকা দেখা যাব, গতিকে প্ৰিয়জনক খং নিয়ন্ত্ৰণ কৰি ৰখাৰো চেষ্টা কৰিব। আজি এই ৰাশিৰ ব্যৱসায়িকসকলৰ বাবে অৱশ্যে দিনটো খুব সুন্দৰভাৱে অতিবাহিত হ'ব। বিশেষকৈ যদি আপুনি বৈদেশিক ক্ষেত্ৰত বেপাৰ বাণিজ্য কৰে তেতিয়াহ'লে আপোনাৰ বাবে দিনটো আৰু অধিক শুভ দেখা পোৱা গৈছে। গতিকে আজি ব্যৱসায়িকসকলৰ বাবে দিনটো খুব সুন্দৰভাৱে পাৰ হ'ব। আজি এই ৰাশিৰ ব্যক্তিসকলে কৰ্মক্ষেত্ৰতো আজি নিজৰ প্ৰতিভা দেখুৱাব পাৰিব। গতিকে কৰ্মক্ষেত্ৰৰ ফালৰ পৰাও দিনটো সুন্দৰভাৱে পাৰ হ'ব। আৰু বিশেষকৈ এই ৰাশি ব্যক্তিসকলে আজি সময়ৰ সদুপয়োগ কৰা দেখা যাব। এওঁলোকে সময়ৰ কাম সময়ত কৰি তোলা দেখা যাব। অৱশ্যে অকণমান এই ৰাশিৰ ব্যক্তিসকলৰ কথা বতৰা কোৱাৰ ক্ষেত্ৰত সংযম হোৱাৰ আৱশ্যকতা আছে। ঘৰুৱা কোনো ব্যক্তিৰ সৈতে যদি কথা বতৰা কয় হয়তো আপোনাৰ খঙো আজি কিছু বৃদ্ধি পাব পাৰে। গতিকে অকণমান কথা বতৰা কোৱাৰ ক্ষেত্ৰত কিছু গুৰুত্ব ৰাখিব। আৰু আশা কৰিছোঁ বাকী ক্ষেত্ৰসমূহৰ ফালৰ পৰা যেনে মিথুন ৰাশি ব্যক্তিসকলৰ দিনটো শুভ আৰু মংগলময় হৈ পৰক। আজি শুভ সংখ্যা হ'ব এই ৰাশি ব্যক্তিসকলৰ বাবে 9 আৰু শুভ ৰং হ'ব গোলপীয়া। কৰ্কট ৰাশি, কৰ্কট ৰাশি ব্যক্তিসকলে আজি স্বাস্থ্যৰ কোনো চিন্তা কৰাৰ আৱশ্যকতা নাই। স্বাস্থ্যৰ ফালৰ পৰা এই কৰ্কট ৰাশিৰ ব্যক্তিসকলৰ আজি বিশেষভাৱে দিনটো খুব সুস্থ সবলভাৱে দিনটো পাৰ কৰিব। গতিকে আজি স্বাস্থ্যৰ কোনো চিন্তা কৰাৰ আৱশ্যকতা নাই। আজি আৰ্থিকভাৱে এই ৰাশিৰ ব্যক্তিসকলৰ দিনটো কিছু উন্নতি হোৱা দেখা যাব। গতিকে ধনৰ অভাৱ আজি অনুভৱ নকৰে। কোনোবা নহয় কোনোবা পথৰ পৰা আপোনাৰ হাতত আজি আপুনি বিচৰা মতেই ধন থাকিব। অৱশ্যে এই ৰাশিৰ ব্যক্তিসকলে আজি ঘৰুৱা ক্ষেত্ৰত হয়তো সিমাই সময় দিব নোৱাৰিব পাৰে। বিশেষকৈ আপুনি ঘৰৰ সদস্যসকলৰ সৈতে সময় অতিবাহিত কৰাৰ বাবে হয়তো আপুনি সময় নাপাব পাৰে। বিভিন্ন কাৰণত ব্যস্ত থকাৰ বাবে ঘৰুৱা ক্ষেত্ৰত সময় দিব নোৱাৰিব পাৰে। কিন্তু এই ৰাশিৰ ব্যক্তিসকলে আজি অতি সোনকালে অন্য ব্যক্তিক, বিশেষকৈ বিপৰীত লিংগৰ ব্যক্তিক নিজৰ পিনে আকৰ্ষিত কৰিব পাৰিব। গতিকে আজি যদি নতুনকৈ প্ৰেম সম্পৰ্ক গঢ়ি তুলিব বিচাৰিছে তেতিয়াহ'লে তুলিব পাৰে। তাৰ বাবে দিনটো আপোনাৰ বাবে আজি দিনটো খুব শুভ দেখা পোৱা গৈছে। অৱশ্যে আজি এই ৰাশিৰ ব্যক্তিসকলে কঠোৰ পৰিশ্ৰম কৰা দেখা যাব। কৰ্মক্ষেত্ৰত তেওঁলোকক কঠোৰ পৰিশ্ৰম কৰা দেখা যাব। আৰু
ধৈৰ্য ধৰি এওঁলোকে যিকোনো ক্ষেত্ৰত আগবঢ়া দেখা যাব। এওঁলোকৰ ধৈৰ্য শক্তিও আজি যথেষ্ট থকা দেখা যাব। আজি অৱশ্যে টিভি নতুবা মোবাইলত তেওঁলোকে আজি প্ৰয়োজনতকৈ অধিক সময় অৱশ্যে অতিবাহিত কৰিব পাৰে। তেনেধৰণৰ মনোৰঞ্জন ক্ষেত্ৰত তেওঁলোকে আজি সময় অতিবাহিত কৰা দেখা যাব। আজি এই ৰাশিৰ বিবাহিতসকলৰ বাবেও দিনটো খুব সুন্দৰভাৱে পাৰ হোৱা দেখা যাব। অৱশ্যে আজি এই ৰাশিৰ ব্যক্তিসকলৰ ঘৰত হয়তো কোনো সামগ্ৰী বেয়া হ'ব পাৰে, সেই ক্ষেত্ৰত হয়তো আপুনি ধন খৰচ কৰিবলগীয়া হ'ব পাৰে। আৰু আশা কৰিছোঁ এই বাহিৰে বাকী ক্ষেত্ৰসমূহৰ ফালৰ পৰা যেনে কৰ্কট ৰাশি ব্যক্তিসকলৰ দিনটো শুভ আৰু মংগলময় হৈ পৰক। আজি শুভ সংখ্যা হ'ব এই ৰাশি ব্যক্তিসকলৰ বাবে 3 আৰু শুভ ৰং হ'ব কমলা। এইবাৰ আহিছোঁ সিংহ ৰাশিলৈ। সিংহ ৰাশি ব্যক্তিসকলৰ আজি ইচ্ছা শক্তি কিছু বৃদ্ধি পোৱা দেখা যাব। এওঁলোকক আজি হয়তো বিভিন্ন ক্ষেত্ৰত আগবাঢ়িবলৈ ইচ্ছা কৰা দেখা যাব। অৱশ্যে এই ৰাশিৰ ব্যক্তিসকলে আজি অদৰকাৰী কোনো ক্ষেত্ৰত ধন খৰচ কৰিব পাৰে। খৰচৰ মাত্ৰা অকণমান বৃদ্ধি পোৱা দেখা যাব। গতিকে অকণমান ধন সঞ্চিত কৰি ৰখাৰ চেষ্টা কৰক। আজি বিশেষকৈ আপুনি পিতৃ মাতৃৰ পৰা হয়তো ধন কেনেদৰে সঞ্চিত কৰিব লাগে সেই ক্ষেত্ৰত উপদেশ লাভ কৰিব পাৰে। পিতৃ মাতৃয়ে আপোনাক হয়তো ধন সঞ্চিত কৰাক লৈ কিছু উপদেশ দিব পাৰে। আজি সন্ধিয়াৰ সময়ত এই ৰাশিৰ ব্যক্তিসকলৰ ঘৰলৈ কোনো সম্পৰ্কীয় ব্যক্তি নতুবা প্ৰিয় বন্ধুৰ আগমন হ'ব পাৰে। গতিকে আজি সন্ধিয়াৰ সময়ত হয়তো আপোনাৰ ঘৰলৈ তেনে কোনো ব্যক্তিৰ আগমন হ'ব পাৰে। আজি প্ৰিয়জন অকণমান নিৰাশ হৈ থাকিব পাৰে, আপোনাক হয়তো খং কৰি থাকিব পাৰে প্ৰিয়জনে। গতিকে অকণমান আপুনি প্ৰিয়জনকো গুৰুত্ব দিয়াৰ চেষ্টা কৰিব। আজি ব্যৱসায়িকসকলৰ বাবে অৱশ্যে দিনটো খুব সুন্দৰ দেখা পোৱা গৈছে। ব্যৱসায়ত হঠাৎ যদি আপুনি ক'ৰবালৈ যাত্ৰা কৰিবলগীয়াও হয় তেতিয়াহ'লে সেই যাত্ৰা কৰাৰ চেষ্টা কৰিব। সেই যাত্ৰাই আপোনাক আজি কিছু লাভ দিয়া দেখা যাব। আজি এই ৰাশিৰ ব্যক্তিসকলে যদিও তাৎক্ষণিকভাৱে লাভ উপাৰ্জন নকৰে, কিন্তু আপুনি আজি কৰা কামৰ লাভ অনাগত দিনত আপুনি লাভ কৰিব পাৰে। গতিকে আপুনি কোনো চিন্তা নকৰিব, অনাগত দিনত আপোনাৰ লাভান্বিত সেই কামৰ আজি বাবে লাভান্বিত হোৱাৰ যোগ দেখা পোৱা গৈছে। ইয়াৰ বাহিৰে আজি বিবাহিতসকলৰ সৰু সুৰা মতভেদ হ'ব পাৰে, সৰু সুৰা মতভেদৰ যোগ দেখা পোৱা গৈছে। গতিকে বিবাহিতসকলে অকণমান সম্পৰ্কৰ ক্ষেত্ৰত গুৰুত্ব ৰাখিব। আৰু আশা কৰিছোঁ এই বাহিৰে বাকী ক্ষেত্ৰসমূহৰ ফালৰ পৰা যেনে সিংহ ৰাশি ব্যক্তিসকলৰ দিনটো শুভ আৰু মংগলময় হৈ পৰক। আজি শুভ সংখ্যা হ'ব এই ৰাশি ব্যক্তিসকলৰ বাবে 2 আৰু শুভ ৰং হ'ব ক'লা। কন্যা ৰাশি। কন্যা ৰাশি ব্যক্তিসকলে আজি দিনটো অকণমান কিছু ব্যস্ততাপূৰ্ণভাৱে পাৰ কৰা দেখা যাব। বিভিন্ন কামত হয়তো আজি এওঁলোক অকণমান ব্যস্ত থাকিবলগীয়া হ'ব পাৰে। আজি স্বাস্থ্যৰ ফালৰ পৰাও অৱশ্যে দিনটো খুব সুন্দৰ দেখা পোৱা গৈছে। স্বাস্থ্যৰ কোনো চিন্তা কৰাৰ আৱশ্যকতা নাই এই কন্যা ৰাশিৰ ব্যক্তিসকলে। কিন্তু এই ৰাশিৰ ব্যক্তিসকলৰ আজি দিনটোৰ আৰম্ভণিতকৈ আজি দিনটোৰ শেষৰ ভাগত আজি আপোনাৰ বাবে কিছু হয়তো অকণমান খৰচ বৃদ্ধি পাব পাৰে। দিনটোৰ আৰম্ভণি খুব সুন্দৰভাৱে পাৰ হ'ব, কিন্তু সন্ধিয়াৰ ভাগলৈ নতুবা দিনটোৰ শেষৰ ভাগলৈ এই ৰাশিৰ ব্যক্তিসকলৰ আজি খৰচ অকণমান বৃদ্ধি পাব পাৰে। গতিকে খৰচৰ মাত্ৰা অকণমান হ্ৰাস কৰাৰ চেষ্টা কৰিব। আজি শিশুৱে হয়তো এই ৰাশিৰ ব্যক্তিসকলক কিছু গৌৰৱ অনুভৱ কৰাব পাৰে। গতিকে শিশুৰ ফালৰ পৰা আপুনি লাভান্বিত হোৱাৰ খুব সম্ভাৱনা দেখা পোৱা গৈছে। আজি প্ৰেম সম্পৰ্কৰ ক্ষেত্ৰৰ ফালৰ পৰাও দিনটো সুন্দৰভাৱে অতিবাহিত হ'ব, কিয়নো আজি প্ৰেম সম্পৰ্কৰ ক্ষেত্ৰত এই ৰাশি ব্যক্তিসকলৰ নতুনত্ব অহা দেখা যাব। হয়তো প্ৰিয়জনে আপোনাক আজি প্ৰেমৰ প্ৰস্তাৱ দিব পাৰে, নতুবা বিবাহৰ প্ৰস্তাৱো হয়তো দিব পাৰে। গতিকে আজি এই ৰাশি ব্যক্তিসকলৰ প্ৰেম সম্পৰ্কৰ ক্ষেত্ৰৰ ফালৰ পৰা দিনটো খুব সুন্দৰভাৱে পাৰ হ'ব। আজি অৱশ্যে কথা বতৰা কোৱাৰ ক্ষেত্ৰতো এই ৰাশিৰ ব্যক্তিসকলে খুব সুন্দৰ সুন্দৰ কথা বতৰা পাতি অন্য ব্যক্তিক আজি নিজৰ পিনে আকৰ্ষিত কৰা দেখা যাব। এওঁলোকে আজি খুব মিঠা মিঠা কথাবোৰ পাতি অন্য ব্যক্তিক নিজৰ পিনে আকৰ্ষিত কৰিব পাৰিব। আৰু অৱশ্যে ইচ্ছা শক্তি আজি এওঁলোকৰ বৃদ্ধি পোৱা দেখা যাব। এওঁলোকে আজি অসম্ভৱ কোনো কাম কৰিব বিচাৰিব পাৰে, অৰ্থাৎ আজি এওঁলোকৰ ইচ্ছা শক্তি যথেষ্ট বৃদ্ধি পোৱা দেখা যাব। আজি এই ৰাশিৰ বিবাহিতসকলৰ অৱশ্যে দিনটো কিছু মধ্যমভাৱে পাৰ হ'ব। আৰু আশা কৰিছোঁ এই বাহিৰে বাকী ক্ষেত্ৰসমূহৰ ফালৰ পৰা যেনে কন্যা ৰাশি ব্যক্তিসকলৰ দিনটো শুভ আৰু মংগলময় হৈ পৰক। আজি শুভ সংখ্যা হ'ব এই ৰাশিৰ ব্যক্তিসকলৰ বাবে 9 আৰু শুভ ৰং হ'ব বগা। তুলা ৰাশি। এই ৰাশিৰ ব্যক্তিসকলে আজি সৰু সৰু কথাক লৈ অধিক চিন্তা কৰি থকা দেখা যাব। গতিকে যিমান পাৰে আপুনি সৰু সৰু কথাক লৈ চিন্তা কৰি নাথাকিব, তেনে কৰিলে আপোনাৰ দিনটো নিশ্চয় সুন্দৰভাৱে পাৰ হ'ব। যদি আপুনি সৰু সৰু কথাক লৈ চিন্তা কৰি থাকে তেতিয়াহ'লে হয়তো অকণমান দিনটো কিছু নিৰাশদায়কভাৱে পাৰ হ'ব পাৰে। আজি
এই ৰাশিৰ ব্যক্তিসকলৰ অৱশ্যে কোনো যদি ধন সম্পৰ্কীয় সমস্যা চলি আছে তেতিয়াহ'লে সেই সমস্যা সমাধানৰ পথ আপুনি বিচাৰি পাব। গতিকে আজি আৰ্থিকভাৱে আপুনি কিছু সবল হৈ পৰা দেখা যাব। আজি এই ৰাশিৰ ব্যক্তিসকলে কোনো পিতৃতুল্য ব্যক্তি নতুবা পিতৃৰ পৰা আপুনি উপদেশ লাভ কৰিব পাৰে। সেই উপদেশে আপোনাকে আজি কিছু সহায় কৰা দেখা যাব। আজি অৱশ্যে এই ৰাশিৰ ব্যক্তিসকলে যিমান সময় শিশুৰ সৈতে সময় অতিবাহিত কৰে সিমানেই আপোনাৰ বাবে দিনটো আজি লাভদায়ক হৈ পৰা দেখা যাব। গতিকে যিমান পাৰে আপুনি শিশুৰ সৈতে সময় অতিবাহিত কৰাৰ চেষ্টা কৰিব। আজি ঘৰুৱা ক্ষেত্ৰত হয়তো সৰু সুৰা মতভেদ চলি থাকিব পাৰে, কিন্তু প্ৰেম সম্পৰ্কৰ ক্ষেত্ৰত আপোনাৰ কোনো প্ৰভাৱ নপৰে। আপোনাৰ প্ৰেম সম্পৰ্ক খুব সুন্দৰভাৱেই পাৰ হ'ব। অৱশ্যে ঘৰুৱা ক্ষেত্ৰত সৰু সুৰা মতভেদ চলি থাকিব পাৰে। আজি এই ৰাশি ব্যক্তিসকলে ভালদৰে আজি সকলো ক্ষেত্ৰতে গুৰুত্ব সহকাৰে লোৱাৰ চেষ্টা কৰিব, কিয়নো আজি কোনো ভাল সুবিধা হয়তো লাভ কৰিব পাৰে। এই তুলা ৰাশি ব্যক্তিসকলে ক'ৰবাৰ পৰা কোনো ক্ষেত্ৰত আপুনি ভাল সুবিধা লাভ কৰিব পাৰে। গতিকে অকণমান সক্ৰিয় হৈ থকাৰ চেষ্টা কৰিব। আজি এই ৰাশিৰ ব্যক্তিসকলে বিশেষকৈ কোনো ব্যক্তিৰ সৈতে লগ হৈ এওঁলোকৰ সমস্যা সমাধান কৰাৰ চেষ্টা কৰা দেখা যাব। যদি আপোনাৰ কোনো সমস্যাও চলি আছে তেতিয়াহ'লে বিশেষকৈ আপুনি অন্য ব্যক্তিৰ সৈতে লগ হৈহে আজি সেই সমস্যা সমাধান কৰিব বিচৰা দেখা যাব। আৰু এই ৰাশি ব্যক্তিসকলে আজি পৰ্যাপ্ত সময় অৱশ্যে নিজৰ বাবে উলিয়াব নোৱাৰিব পাৰে। বিভিন্ন কাৰণত তেওঁলোকক আজি অকণমান ব্যস্ত থকা দেখা যাব। গতিকে আজি অকণমান ব্যস্ততাপূৰ্ণভাৱে দিনটো পাৰ কৰা দেখা যাব। কিন্তু ব্যৱসায়ত আজি উন্নতিৰ যোগ দেখা পোৱা গৈছে। যিসকল ব্যক্তি ব্যৱসায়ৰ লগত জড়িত হৈ আছে তেওঁলোকৰ বাবে আজি দিনটো সুন্দৰভাৱেই পাৰ হ'ব। আৰু এই ৰাশি ব্যক্তিসকলৰ আজি সৰু সুৰা যাত্ৰাৰ যোগ দেখা পোৱা গৈছে। হয়তো ক'ৰবালৈ যাত্ৰা কৰিবলগীয়া হ'ব পাৰে। আৰু আশা কৰিছোঁ এই বাহিৰে বাকী ক্ষেত্ৰসমূহৰ ফালৰ পৰা যেনে তুলা ৰাশি ব্যক্তিসকলৰ দিনটো শুভ আৰু মংগলময় হৈ পৰক। আজি শুভ সংখ্যা হ'ব এই ৰাশি ব্যক্তিসকলৰ বাবে 2 আৰু শুভ ৰং হ'ব ৰঙা। বৃশ্চিক ৰাশি এই ৰাশিৰ ব্যক্তিসকলে আজি কোনো নতুন আঁচনি গ্ৰহণ কৰিব পাৰে। অৱশ্যে আপুনি সেই গ্ৰহণ কৰা আঁচনি আজি যথেষ্ট পৰিমাণে সফল হৈ পৰিব। গতিকে আজি যি নতুন কামে আপুনি আৰম্ভ নকৰক কিয় আজি সেই ক্ষেত্ৰত সফলতা অৰ্জন কৰিব পাৰিব। অৱশ্যে আপোনাৰ প্ৰগতিত আজি কোনো অন্য ব্যক্তিয়ে হয়তো বাধা দিব বিচাৰিব পাৰে, কিন্তু সেই ক্ষেত্ৰত আপুনি অকণমান গুৰুত্ব ৰাখিলে আজি দিনটোত যথেষ্ট আপুনি উন্নতি কৰিব পাৰিব। অৱশ্যে অকণমান কিছু স্বাস্থ্যৰ ক্ষেত্ৰত আপুনি হয়তো ধন খৰচ কৰিবলগীয়া হ'ব পাৰে। বিশেষকৈ স্বাস্থ্যৰ অকণমান অৱনতি হোৱাৰ বাবে আপোনাৰ খৰচ হয়তো অকণমান বৃদ্ধি পাব পাৰে। আৰু এই ৰাশিৰ ব্যক্তিসকলে আজি কৰ্মক্ষেত্ৰত অধিক গুৰুত্ব দিয়া দেখা যাব। কাম কৰাৰ প্ৰতি এওঁলোকৰ আজি ইচ্ছা কিছু বৃদ্ধি পোৱা দেখা যাব। আৰু এই ৰাশিৰ ব্যক্তিসকলে আজি যথেষ্ট সুখী যেন অনুভৱ কৰিব। বিভিন্ন কাৰণত তেওঁলোকক আজি যথেষ্ট সুখী হৈ থকা দেখা যাব। আজি প্ৰিয়জনে হয়তো অকণমান আপোনাক কোনো ক্ষেত্ৰত হয়তো বেয়াকৈ কৈ দিব পাৰে, যাৰ বাবে হয়তো এই বৃশ্চিক ৰাশি ব্যক্তিসকল অকণমান নিৰাশ হৈ পৰিব পাৰে। কিন্তু এই ৰাশি ব্যক্তিসকলে আজি নিজৰ উদ্দেশ্যত উপনীত হ'ব পাৰিব। এওঁলোকে আজি যদি অকণমান চেষ্টা কৰে তেতিয়াহ'লে নিজৰ উদ্দেশ্যত উপনীত হ'ব পাৰিব। আজি কোনো ওচৰ সম্পৰ্কীয় ব্যক্তিয়ে হয়তো আপোনাক উপদেশ দিব পাৰে, কিন্তু আপুনি সেই উপদেশ লাভ কৰিও আজি দিনটোত কিছু আগবাঢ়ি যাব পাৰিব। আৰু সকলোৰে সৈতে এই ৰাশি ব্যক্তিসকলে আজি হাঁহি ধেমালিৰ মাজেৰে কথা বতৰা পতা দেখা যাব। গতিকে খুব হাস্যময়ভাৱে আজি দিনটো আপোনাৰ পাৰ হ'ব। আজি এই ৰাশিৰ বিবাহিতসকলৰ বাবে দিনটো অকণমান অৱশ্যে মধ্যমভাৱে পাৰ হ'ব। আৰু আশা কৰিছোঁ এই বাহিৰে বাকী ক্ষেত্ৰসমূহৰ ফালৰ পৰা যেনে বৃশ্চিক ৰাশি ব্যক্তিসকলৰ দিনটো শুভ আৰু মংগলময় হৈ পৰক। আজি শুভ সংখ্যা হ'ব এই ৰাশি ব্যক্তিসকলৰ বাবে 4 আৰু শুভ ৰং হ'ব বগা। এইবাৰ আহিছোঁ ধনুৰাশিলৈ। ধনুৰাশি ব্যক্তিসকলে আজি নিজৰ সময়ৰ যথেষ্ট সদুপয়োগ কৰা দেখা যাব। এওঁলোকে আজি সময়ৰ কাম সময়ত কৰি তোলা দেখা যাব। কিন্তু এই ৰাশিৰ ব্যক্তিসকলে আজি অকণমান চিন্তা কৰি থকা দেখা যাব। বিভিন্ন হয়তো চিন্তা মনলৈ আহিব পাৰে, কিন্তু নতুন যদি আপুনি কোনো কাম আজি আৰম্ভ কৰিম বুলি ভাবি আছে, যদিহে নতুনকৈ কোনো কামত আগবাঢ়িম বুলি ভাবি আছে আজি আগবাঢ়িব পাৰে। তাৰ বাবে আজি দিনটো আপোনাৰ বাবে যথেষ্ট লাভদায়ক হৈ পাৰিব। গতিকে যি আপুনি নতুন কামে আজি আৰম্ভ নকৰক কিয় সেই ক্ষেত্ৰত আজি আপুনি সফলতা অৰ্জন কৰিব পাৰিব। আজি অৱশ্যে যদি ক'ৰবাত ধন ইনভেষ্ট কৰিব বিচাৰিছে, অৱশ্যে যদি আপুনি ক'ৰবাত ধন ইনভেষ্ট
কৰিম বুলি ভাবি আছে তেতিয়াহ'লে আজিৰ দিনটোত আপুনি অকণমান ভাবি চিন্তি ধন ইনভেষ্ট কৰাৰ চেষ্টা কৰিব, কিয়নো হয়তো লোকচান হ'ব পাৰে। আজি এই ৰাশিৰ ব্যক্তিসকলে অৱশ্যে এওঁলোকৰ হাতত পৰ্যাপ্ত পৰিমাণৰ ধনো থাকিব। যদি আপুনি কোনো ক্ষেত্ৰত ধনৰ প্ৰয়োজনীয়তা আহি পৰে তেতিয়াহ'লে আপোনাৰ হাতত আজি পৰ্যাপ্ত পৰিমাণৰ ধন থকা দেখা যাব। আজি নতুনকৈ প্ৰেম সম্পৰ্ক অৱশ্যে গঢ়ি উঠিব পাৰে। আজি প্ৰথম দৃষ্টিতে হয়তো কোনো ব্যক্তিৰ সৈতে আপোনাৰ প্ৰেম সম্পৰ্ক গঢ়ি উঠিব পাৰে, গতিকে আজি নতুনকৈ প্ৰেম সম্পৰ্ক গঢ়ি উঠাৰো সম্ভাৱনা দেখা পোৱা গৈছে। আৰু এই ৰাশিৰ ব্যক্তিসকলে আজি সৰু সুৰা হয়তো যাত্ৰাও কৰিবলগীয়া হ'ব পাৰে। সেই যাত্ৰা আপোনাৰ বাবে আজি যথেষ্ট সুখময় হৈ পৰিব, কিন্তু সৰু সুৰাভাৱে আপুনি যাত্ৰা কৰিবলগীয়া হ'ব পাৰে। আজি পিতৃ মাতৃ হয়তো এই ৰাশিৰ ব্যক্তিসকলৰ ওপৰত কিছু দায়িত্ব দিব পাৰে, গতিকে আপোনাৰ আজি দায়িত্বও কিছু বৃদ্ধি পোৱা দেখা যাব। আজি এই ৰাশিৰ ব্যক্তিসকলে হয়তো আজৰি সময় লাভ নকৰিব পাৰে। আপোনাৰ হাতত আজি পৰ্যাপ্ত পৰিমাণ আজৰি সময় নাথাকিব পাৰে, বিভিন্ন কামত তেওঁলোকক আজি ব্যস্ত থকা দেখা যাব। আজি অৱশ্যে এই ৰাশিৰ বিবাহিতসকলৰ বাবে দিনটো সুন্দৰভাৱেই পাৰ হ'ব, কিয়নো আজি নতুনকৈ বিবাহ পাশত আবদ্ধ হোৱা দেখা যাব। হয়তো বিবাহৰ প্ৰস্তাৱ আপোনাৰ ওচৰলৈ আহিব পাৰে, গতিকে নতুনকৈ বিবাহৰ প্ৰস্তাৱ আপুনি লাভ কৰিব পাৰে। আৰু আশা কৰিছোঁ এই বাহিৰে বাকী ক্ষেত্ৰসমূহৰ ফালৰ পৰা যেনে ধনুৰাশি ব্যক্তিসকলৰ দিনটো শুভ আৰু মংগলময় হৈ পৰক। আজি শুভ সংখ্যা হ'ব এই ৰাশিৰ ব্যক্তিসকলৰ বাবে 1 আৰু শুভ ৰং হ'ব নীলা। মকৰ ৰাশি। মকৰ ৰাশিৰ যিসকল বিদ্যাৰ্থী আছে তেওঁলোকৰ বাবে দিনটো আজি খুব সুন্দৰ আৰু সুখময় হৈ পৰা দেখা যাব, গতিকে বিদ্যাৰ ক্ষেত্ৰত আজি আপুনি উন্নতি কৰিব পাৰিব। অৱশ্যে এই ৰাশিৰ ব্যক্তিসকলে আজি কোনো ডাঙৰ সিদ্ধান্ত ল'বলগীয়া হ'ব পাৰে, গতিকে অকণমান ভালদৰে চাই চিতি আপুনি সিদ্ধান্ত লোৱাৰ চেষ্টা কৰিব। আজি হয়তো আপোনাৰ আজি কোনো ক্ষেত্ৰত ডাঙৰ সিদ্ধান্ত ল'বলগীয়া হ'ব পাৰিব। আজি অৱশ্যে ধন আপোনাৰ অকণমান খৰচ হ'ব পাৰে, কোনো ক্ষেত্ৰত হয়তো আপুনি আজি অধিক ধন খৰচ কৰিবলগীয়া হ'ব পাৰে। আজি এই ৰাশিৰ ব্যক্তিসকলে অৱশ্যে পৰিয়ালৰ সদস্যসকলৰ ফালৰ পৰাও কিছু নকাৰাত্মক প্ৰভাৱ আপোনাৰ ওপৰত পৰিব পাৰে। বিশেষকৈ পৰিয়ালৰ কোনো সদস্যই হয়তো আপোনাক আজি অকণমান বেয়াকৈ কৈ দিব পাৰে, গতিকে পাৰিবাৰিক ক্ষেত্ৰত পাৰিলে অকণমান গুৰুত্ব ৰাখিব। আজি পৰিয়ালৰ সদস্যসকলে হয়তো আপোনাক আজি অকণমান অশান্তি দিব পাৰে, গতিকে অকণমান সেই ক্ষেত্ৰত গুৰুত্ব ৰাখিব। কিন্তু আজি প্ৰেম সম্পৰ্কৰ ক্ষেত্ৰত কিছু সফল হ'ব পাৰিব। বিশেষকৈ আপুনি হয়তো প্ৰিয়জনৰ সৈতে বহু সময় আজি কথা বতৰা পাতিব পাৰে, বহু সময় প্ৰিয়জনৰ সৈতে আজি এওঁলোকৰ আজি বাৰ্তা লাভ কৰি থকা দেখা যাব। আজি ব্যৱসায়িকসকলে আজি ব্যৱসায়তো কিছু হয়তো উন্নতি কৰিব পাৰিব। বিশেষকৈ এওঁলোকে যিসকল ব্যৱসায় সৰু সুৰা ব্যৱসায়িক আছে তেওঁলোকে আজি ব্যৱসায়ক কিছু আগবঢ়াই নিয়া দেখা যাব, গতিকে আজি ব্যৱসায়িক ক্ষেত্ৰত কিছু উন্নতি কৰিব পাৰিব। আৰু পুৰণা কথাসমূহ হয়তো আজি মনত পৰিব পাৰে, বিশেষকৈ এওঁলোকে আজি পুৰণা কোনো কথা চিন্তা কৰি খুব আৱেগিক হৈ পৰা দেখা যাব। আৰু এই ৰাশিৰ যিসকল বিবাহিত ব্যক্তি আছে তেওঁলোকেও আজি প্ৰিয়জনৰ পৰা কোনো শুভ সংবাদ লাভ কৰিব পাৰে, প্ৰিয়জনৰ পৰা কোনো শুভ সংবাদ লাভ কৰাৰ যোগ দেখা পোৱা গৈছে। আৰু ঘৰলৈ আজি কোনো জ্যেষ্ঠ ব্যক্তিৰ আগমন হ'ব পাৰে, বিশেষকৈ দিনটোৰ শেষৰ ভাগত ঘৰলৈ কোনো জ্যেষ্ঠ ব্যক্তিৰ আগমন হ'ব পাৰে। আৰু আশা কৰিছোঁ এই বাহিৰে বাকী ক্ষেত্ৰসমূহৰ ফালৰ পৰা যেনে মকৰ ৰাশি ব্যক্তিসকলৰ দিনটো শুভ আৰু মংগলময় হৈ পৰক। আজি শুভ সংখ্যা হ'ব এই ৰাশি ব্যক্তিসকলৰ বাবে 1 আৰু শুভ ৰং হ'ব ক'লা। কুম্ভ ৰাশি। কুম্ভ ৰাশি ব্যক্তিসকলৰ যদি বিগত দিনকেইটাত স্বাস্থ্যৰ কিছু অৱনতি হৈছিল তেতিয়াহ'লে আজি স্বাস্থ্যৰ কিছু উন্নতি হোৱা দেখা যাব। পুৰণা কোনো বেমাৰৰ পৰাও পৰিত্ৰাণ লাভ কৰা দেখা যাব। এওঁলোকে আজি অৱশ্যে কোনো ক্ষেত্ৰত ধন ইনভেষ্ট কৰিব বিচাৰিব পাৰে। অৱশ্যে যদি আপুনি ক'ৰবাত ধন ইনভেষ্টো কৰে তেতিয়াহ'লে আপোনাৰ বাবে আজি দিনটো লাভদায়ক যেন দেখা পোৱা গৈছে। আজি সন্ধিয়াৰ সময়ত এই ৰাশিৰ ব্যক্তিসকলে কোনো বন্ধুৰ সৈতে হয়তো কোনো পাৰ্টি নতুবা তেনেধৰণৰ কোনো সৰু সুৰা হয়তো অনুষ্ঠান আয়োজিত কৰিব পাৰে, গতিকে আজি সন্ধিয়াৰ সময়টো আপোনাৰ খুব সুন্দৰভাৱে পাৰ হ'ব, কিন্তু খৰচ অকণমান বৃদ্ধি পাব পাৰে। আজি অৱশ্যে প্ৰেম সম্পৰ্কৰ ক্ষেত্ৰৰ ফালৰ পৰাও আপুনি হয়তো সঁচা প্ৰেম লাভ নকৰিব পাৰে, গতিকে প্ৰেম সম্পৰ্কৰ ক্ষেত্ৰৰ ফালৰ পৰা আজি এই কুম্ভ ৰাশি ব্যক্তিসকলৰ দিনটো সিমান শুভ নহয়, কিন্তু কাৰ্যক্ষেত্ৰত আপুনি আজি নেতৃত্ব লোৱা দেখা যাব, গতিকে কাৰ্যক্ষেত্ৰত আপুনি হয়তো আজি নেতৃত্ব ল'বলগীয়া হ'ব পাৰে। আজি
অৱশ্যে এই ৰাশিৰ ব্যক্তিসকলে কোনো সৃজনাত্মক কামত অংশগ্ৰহণ কৰা দেখা যাব। এওঁলোকে নতুন নতুন কোনো কামো আজি আৰম্ভ কৰিব বিচৰা দেখা যাব। আজি বিবাহিতসকলৰ বহু ব্যক্তিয়ে আজি কোনো প্ৰিয়জনক লগত লৈ হয়তো কোনো পৰিকল্পনা কৰিব পাৰে। আপুনি হয়তো ব্যৱসায়ৰ ক্ষেত্ৰত প্ৰিয়জনক লগত লৈ আপুনি আগবঢ়া দেখা যাব। অৱশ্যে এই ৰাশিৰ ব্যক্তিসকলৰ ঘৰত আজি কোনো ইলেক্ট্ৰনিক সামগ্ৰী হয়তো বেয়া হ'ব পাৰে, গতিকে অকণমান ধন খৰচ হোৱা দেখা যাব। আৰু আশা কৰিছোঁ এই বাহিৰে বাকী ক্ষেত্ৰসমূহৰ ফালৰ পৰা যেনে কুম্ভ ৰাশি ব্যক্তিসকলৰ দিনটো শুভ আৰু মংগলময় হৈ পৰক। আজি শুভ সংখ্যা হ'ব এই ৰাশি ব্যক্তিসকলৰ বাবে 8 আৰু শুভ ৰং হ'ব গোলপীয়া। শেষত মীন ৰাশি লৈছোঁ। মীন ৰাশিৰ ব্যক্তিসকলক আজি খুব শক্তিশালী হৈ থকা দেখা যাব। এওঁলোকে আজি যিকোনো ক্ষেত্ৰত অতি সোনকালে আগবঢ়া দেখা যাব। যি কামেই কৰিবলৈ এওঁলোকক নিদিয়ক কিয় আজি অতি সোনকালে সেই কাম কৰি তোলা দেখা যাব। আজি অৱশ্যে যদি আপুনি কোনো পাৰ্টি নতুবা তেনেধৰণৰ কোনো সামাজিক ক্ষেত্ৰত অংশগ্ৰহণ কৰে তেতিয়াহ'লে আজি হয়তো কোনো এনে ব্যক্তিক লগ পাব পাৰে যি ব্যক্তিয়ে নেকি আপোনাক কিছু আৰ্থিকভাৱে সহায় কৰিব পাৰে। গতিকে আজি অন্য ব্যক্তিৰ পৰা আপুনি আৰ্থিকভাৱে সহায় লাভ কৰাৰো সম্ভাৱনা দেখা পোৱা গৈছে। আজি যদি আপুনি শিশুৰ সৈতে সময় অতিবাহিত কৰে তেতিয়াহ'লে দিনটো আপোনাৰ বাবে আজি আৰু অধিক কিছু লাভদায়ক হৈ পৰিব পাৰে। গতিকে যিমান পাৰে আপুনি শিশুৰ সৈতে সময় অতিবাহিত কৰাৰ চেষ্টা কৰক। আৰু এই ৰাশিৰ ব্যক্তিসকলে আজি কেইবাটাও পথৰ পৰা অৱশ্যে ধন লাভ কৰিব পাৰে। বিগত দিনকেইটাত যদিও আপুনি এটা পথৰ পৰা ধন লাভ কৰি আছিল, আজি কেইবাটাও পথৰ পৰা আপুনি ধন লাভ কৰিব পাৰে। আজি কিন্তু আপুনি খৰচ অধিক কৰিব পাৰে, বিশেষকৈ আপুনি বন্ধুৰ সৈতে হওক নতুবা পৰিয়ালৰ সৈতে হওক অন্য কোনো ক্ষেত্ৰতে হওক আপুনি আজি ধন অধিক খৰচ কৰা দেখা যাব। আজি ইয়াৰ উপৰিও এই ৰাশিৰ ব্যক্তিসকলে কঠোৰ পৰিশ্ৰম কৰাও দেখা যাব। সেই পৰিশ্ৰমৰ অৱশ্যে ফল লাভ কৰিব, কিন্তু অকণমান পলমকৈ আপুনি সেই পৰিশ্ৰমৰ ফল লাভ কৰিব, কিন্তু আপুনি ফল আপুনি নিশ্চয় লাভ কৰিব। আজি ছাত্ৰ ছাত্ৰীসকলে এই ৰাশিৰ ব্যক্তিসকলে যিসকল ছাত্ৰ ছাত্ৰী আছে তেওঁলোকে আজি পঢ়া শুনাত সিমান মন নবহিব পাৰে। আজি কৰিবলগীয়া কাম তেওঁলোকে কাইলৈ কৰিবলৈ হয়তো এৰি দিব পাৰে। গতিকে আজি অকণমান ছাত্ৰ ছাত্ৰীসকলক অন্য ক্ষেত্ৰত গুৰুত্ব দিয়া দেখা যাব। আজি এই ৰাশিৰ ব্যক্তিসকলৰ নতুনকৈ বিবাহৰ প্ৰস্তাৱ হয়তো আপোনাৰ ওচৰলৈ আহিব পাৰে, গতিকে বিবাহৰ প্ৰস্তাৱ লাভ কৰিব পাৰে। আৰু আশা কৰিছোঁ এই বাহিৰে বাকী ক্ষেত্ৰসমূহৰ ফালৰ পৰা যেনে মীন ৰাশি ব্যক্তিসকলৰ দিনটো শুভ আৰু মংগলময় হৈ পৰক। আজি শুভ সংখ্যা হ'ব এই ৰাশি ব্যক্তিসকলৰ বাবে 6 আৰু শুভ ৰং হ'ব গেৰুৱা। ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে অশেষ ধন্যবাদ। আশা কৰিছোঁ দিনটো সকলোৰে শুভ আৰু মংগলময় হৈ পৰক। তাৰে কামনাৰ ভিডিঅ'টো আজিৰ বাবে ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।